মাৰ্ঘেৰিটা লেখাপানী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফুফুলা স্বৰূপ 2014 চনতে স্থাপন হোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানীৰ ঘৰে ঘৰে নল স্থাপন কৰা হৈছিল যদিও এটোপাল পানী নাপালে স্থানীয় ৰাইজে। দেশৰ মোদী চৰকাৰৰ ঘৰ ঘৰ নল ঘৰ ঘৰ জল আঁচনি যেন বগা হাতীৰ পৰিণত হৈছে। তাৰ এক জ্বলন্ত উদাহৰণ হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ লেখাপানী। অতি সোনকালে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ আহ্বান লেখাপানীবাসীৰ। আমাৰ এই লেখাপানী ৱাটাৰ প্ৰজেক্টটো 2014 চনতে নিৰ্মিত হৈছিলে, কিন্তু নিৰ্মিত হোৱা হেতুকেও আমি পানীৰ সুবিধা একো পোৱা হোৱা নাই। এতিয়াও এনেকৈ বিফল হৈ আছে, কাৰণ চৰকাৰ সলনি হোৱা হেতুকে হ'ল চাগে, নতুবা কি কাৰণত হ'ল আমি গম নাপাওঁ। কিন্তু আমি এতিয়ালৈ খোৱা পানীৰ কোনো ব্যৱস্থা হোৱা নাই আমাৰ ৰাইজত। আমাৰ ইয়াৰ ওচৰতে স্কুল আছে, নামঘৰ আছে আৰু এনেকৈ সামাজিক ব্যৱস্থাবোৰ আছে। সিহঁতৰ এটোপাল পানীৰ কাৰণে আমি ভুগিব লগা হৈছে। কিন্তু 2-4 দিন আগত দুজনীমান ছোৱালীয়ে আকৌ ছাৰ্ভে কৰি গৈছে। এবাৰ আশা কৰিছোঁ যাতে আমি পানীৰ সুবিধাটো সোনকালে অতি শীঘ্ৰে পাম। জাগুনৰ পৰা সঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, দা আছাম 24।